এটা সম্পৰ্কৰ আটাইতকৈ কঠিন সময় কোনখিনি? ৰৈ থকা আৰু আগুৱাই যোৱাৰ মাজৰ সময়খিনি। এটা সময় আহে যেতিয়া এইটো সিদ্ধান্ত লোৱা কঠিন হৈ পৰে, হৃদয়ৰ কথা শুনিম নে মগজুৰ? হৃদয়ে মানি ল'বলৈ নিবিচাৰে। যিগৰাকী মানুহৰ বাবে ভাল পাবলৈ আৰম্ভ কৰিছিল নিজকে, যাৰ উপস্থিতিত ৰৈ গৈছিল আপোনাৰ সময়, যাৰ এটি হাঁহিত বিচাৰি পাইছিল সমগ্ৰ পৃথিৱীৰ শান্তি, তেওঁৰ পৰা দূৰ কেনেকৈ যাব? হৃদয়ে বুজিব নোৱাৰে যে যিজন মানুহে এদিন আপোনাৰ চকুত চাই কথা দিছিল, আজীৱন কাষত থকাৰ, এতিয়া তেওঁ নিবিচাৰে আপোনাৰ উপস্থিতি। তেওঁৰ পাৰফিউমৰ সুগন্ধি, তেওঁৰ প্লেলিষ্ট, সৰু সৰু প্ৰতিটো কথাত ফোন কৰা অভ্যাস, আৰু তেওঁ সকলো ঠিক হ'বৰ শেষত ৰৈ থাকে প্ৰতিশ্ৰুতি। তেওঁ আগুৱাই যাব বিচাৰে আৰু শেষত আগুৱাই যোৱাৰ প্ৰতিজ্ঞা। সম্পৰ্ক এটাৰ আটাইতকৈ কঠিন সময় এইখিনিয়ে, যেতিয়া প্ৰশ্নবোৰে হৈ পৰে উত্তৰ, আৰু উত্তৰৰ শেষত হেজাৰটা নতুন প্ৰশ্ন। তথাপিও মানুহে উত্তৰ বিচাৰে, তথাপিও মানুহে ৰৈ যায়, তথাপিও মানুহে আগুৱাই যায়, সপোন দেখে, বুজিব বিচাৰে কাৰণ কিছুমান কাহিনী হেজাৰ চেষ্টা কৰিও শেষ কৰিব নোৱাৰি। কিছুমান কাহিনী হেজাৰ চেষ্টা কৰিও জীয়াই ৰাখিব নোৱাৰি। ভালে থাকক আপুনি।